আবিৰ বৰষাৰ এটা নিভাঁজ প্ৰেম কাহিনী, যি প্ৰেম কাহিনীটোত সোমাই যায় কিছু বিষাক্ত বিষ, আৰু সেই বিষাক্ত বিষেই সেই প্ৰেম কাহিনীটোক শেষ কৰি পেলায়। আৰু সেই প্ৰেম হৈ নাথাকে, প্ৰেম হৈ পৰে বিষাক্ত, আৰু সেই প্ৰেমৰ পৰাই চকুলো বয়, বিষাক্ত প্ৰেমৰ চকুলো। বিহুৰ বতৰত মুক্তি পাব এই বিশেষ অসমীয়া চুটি ছবিখন, আৰু এই অসমীয়া চুটি ছবিখনৰে কিছু শ্বুটিঙৰ মুহূৰ্ত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। বিহুৰ বতৰত মুক্তি পাব, অকণমান আপোনালোকে চাই লওক আমি কেনেদৰে আচলতে শ্বুটিং কৰোঁ, তাৰে কিছু মুহূৰ্ত আপোনালোকে চাওক। আৰু বিহুৰ বতৰত এইখন মুক্তি পাব। বিষাক্ত প্ৰেমৰ চকুলো, ৰচনা আৰু পৰিচালনা হেমন্ত মেধিৰ। চাই লওক বিষাক্ত প্ৰেমৰ চকুলো কেনেকৈ আমি শ্বুটিং কৰোঁ। দেখা পাওঁ না মানুহ দেখা পালো, একো ইয়াতে নাই। ভাই ইনষ্টাগ্ৰামত চিনাকি, ভাই ইনষ্টাগ্ৰাম বিশ্বাস নকৰি, মইতো নহয় ইনষ্টাগ্ৰামত বহুত মানুহক ঠকা দিয়ে। ভাই মই যাওঁ দে ভাই যা ভাই যা মই যাওঁ যা। গাইজ গুড মৰ্ণিং, আৰু নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ, আৰু দেওবাৰৰ দিনটোত নতুন এটা প্ৰজেক্ট লৈ আমি আগবাঢ়িছোঁ। আৰু বিষাক্ত প্ৰেমৰ চকুলো কাহিনীটো মোৰ, আৰু পৰিচালনা ময়ে কৰিম। এখন শ্বৰ্ট ফিল্ম 1 ঘণ্টা দৈৰ্ঘ্যৰ, আৰু এইখন বিহুৰ সময়ত বিহুৰ মাজভাগতে ৰিলিজ দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আৰু আমাৰ হিৰইনৰ ঘৰ এইটো, মানে দুগৰাকী হিৰইন আছে, এগৰাকী হিৰইন এইটো, আৰু এনেকৈ ওলাব। আৰু ইপিনে আমাৰ লাহে লাহে আমি ৰেডি হৈ আছোঁ, আৰু তো হিৰইন আহিলে আমি যাম। আৰু লোকেশ্যনটো অকণমান আগত এনেকুৱাকৈ যাম, আৰু সুন্দৰ এটা পৰিৱেশৰ মাজত আগলৈকে গুচি যাম। তো চাই থাকিব অকণ বিহাইণ্ড দ্য চিন। আজি প্ৰথমটো দিন আমাৰ এই হিৰইনজনীৰ, যিহেতুকে প্ৰথম শ্বট ল'ম আজি হিৰইনজনীৰ, গতিকে আৰু বিশেষকৈ মা ও মা গানটোত অলৰেডি অভিনয় কৰিছিলে, আপোনালোকে চোৱা নাই মা ও মা গীতটো চাব পাৰে। আৰু এতিয়া লাহেকৈ আহিব, আৰু আমি আৰম্ভ কৰিম আজিৰ বিষাক্ত প্ৰেমৰ চকুলৰ শ্বুটিঙৰ মাজত আমি আগবাঢ়ি যাম। আৰু ইহঁতে শ্বুটিং চাইছে একদম এই বেৰখন ভাঙি পেলালে এই গোটেইকেইটাই। আমাৰ হিৰইনৰ মাখন এইটো, ইয়াতে ডুপ্লিকেট মাক এইটো অৱশ্যে, এইটো ডুপ্লিকেট। আৰু আজি ওলাইছোঁ দ্বিতীয় দিনৰ শ্বুটিঙৰ বাবে। আৰু এয়া আমাৰ মাজত আহি পালে অনামিকা, আৰু বাচুগাঁৱৰ পৰা বিয়া হৈ ইয়াত আহিছে। আৰু আমি এটা লোকেশ্যনত যাম তেনেকুৱাকৈ, আৰু ইহঁতকেইটা চাব আহিছে। আৰু এয়া এনেকৈ সন্মুখত অনামিকা, আৰু আগত এতিয়া গৈ আছোঁ। আৰু ইপিনে আমাৰ জিংজং, আৰু ইপিনে এইবিলাক আহিছে। এই চকুটো অলপ বেলেগ ধৰণৰ চকু, কিবা বেলেগ কালাৰ কৰিছে। হা এই চাওঁ চকুকে, এই চকুটো বেলেগ কালাৰ কৰা, ক'লা নহয় মানে বেলেগ ধৰণৰ। মোবাইলটো তোমাৰ ৰলিং একচন। ঐ আহিছেনে? নাই অহা আধা ঘণ্টাই হ'ল, এতিয়া আহিবৰে হোৱা নাই। ক'ত মৰিছে? তোক ক'ব দিবি আজি বা ক'ত মৰিছে, তাৰপাছত তোমাৰ দিলে হ'ব। ঐ থিয় দিয়াচোন, থিয় দিলে কিজানি আহেই, বুজি পাইছা? এইখিনিয়ে। ঐ আহিছেনে? নাই অহা আধা ঘণ্টাই হ'ল, এতিয়া আহিবৰে হোৱা নাই। ক'ত বা মৰিছে আজি? থিয় দিয়াচোন, থিয় দিলে আহিব পাৰে। ঠিকেই কৈছা, আহিবও পাৰে। তোক মই কিয় কৈ আছোঁ জানা, তই আগৰ পৰা কৰা না, তোৰ আৰু বেছি ভাল হ'ব লাগিব। হাল্লা নকৰিবি দেই। ৰেডি ৰলিং একচন। আহিছেনে? নাই অহা আধা ঘণ্টাই হ'ল, এতিয়া আহিবৰে হোৱা নাই। ক'ত বা মৰিছে আজি? থিয় দিয়াচোন, থিয় দিলে আহিব পাৰে। এই বাবা আহিছা তই? দিয়াচোন, থিয় দিয়াচোন। বাছ উঠিলা, উঠি অকণমান ওপৰত পিনে যোৱা, পিনে যোৱা। এই নেটৱৰ্কটো এনেকৈ থাকিব, এনেকৈ মুখটো নাথাকিব মাত্ৰ, হা ফ্ৰেমত যাতে তাৰ মুখটো আহিব, অলপ এনেকৈ দিবা। কেমেৰা নাচাবা ইফালে। তুমি ঠিকেই কৈছা, থিয় দিলে আহিবও পাৰে। থিয় দিয়ে চোৱা যাওক, ডাইলগটো গেপিং হৈ যায় না, ব্লেংক থাকে, তুমি সেইকাৰণে এনেকৈ থিয় দিয়ে চোৱা যাওক। নাই অহা, নাই অহা। আহিছে আহিছে আহিছে, চোৱা এই আহিছে। তুমি আহিলা, আহিছে কোৱা। আহিছে যেতিয়া ৰিলচটো বনাই লওঁ ন। ঠিকেই কৈছা, বনাই লোৱা
আহিছে যেতিয়া কেমেৰামেন তই নেকি মুখখন দেখাই দিয়া কেমেৰামেন জানা কৰবা এই নাজানা কৰি ধৰি আছো নেকি এতিয়া হাতত মোবাইল যে এই দুটা চলাম দুটা একেলগে দুটা এই কেমেৰা ক'ত কি খালি কেমেৰা দিন কেমেৰা ক'ত এই কেমেৰা ইফালে দিছো এক কিয় দিছা এই তাক চলাব দিছো তই নাজনা মই পিছত চলাম এই হাত চাত বিহাই না কিমান ধৰি থাকিব হয় 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 ঐ আহিছে আহিছে কি কি আহিছে আহিছে যেতিয়া ৰিলছটো বনাইহে লওঁ ঠিকে কৈছা বনা বনা ৰিলছটো বনা ৰেডি থাকবি ধুনীয়া হা ৰেডি হা ভালকে কৰিবা থুক 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 আপুনি ৰলিং একচন কাটু বৰা ধানৰে থুক ধৰে জাকৈ মাৰোতে চু ঐ চকু চকু পৰি মইনা মৰম লাগি গ'ল তোক ঐ চকু চকু পৰি মইনা মৰম লাগি গ'ল তোক কাটু বৰা ধানৰে থুক ঘৰত একো কথা কৰিবলৈ নোৱাৰা অটো ডায়েৰী দিয়া না বহুত দুখ পাইছো এই হোৱা নাই আপোনাৰ ৰলিং একচন কাটু বৰা ধানৰে থুক ধৰে জাকৈ মাৰোতে জু ঐ চকু চকু পৰি মইনা মৰম লাগি গ'ল তোক ঐ চকু চকু পৰি মইনা মৰম লাগি গ'ল তোক কাটু বৰা ধানৰ থুপ কাটা ঘৰত একো কথা কৰিবলৈ নোৱাৰা অটো ডায়েৰী দিয়া না বহুত দুখ পাইছো আপোনাৰ বঢ়িয়া হৈছিল কিয় চাইছে কেমেৰাত বৰা ধানৰ থুপ কটা ঘৰত একো কথা কৰিবলৈ নোৱাৰা অটো ডায়েৰী দিয়া না বহুত দুখ পাইছো বৰা ধানৰে থুক ধৰে জাকৈ মাৰোতে জু ঐ চকু চকু পৰি মইনা মৰম লাগি গ'ল ককা তাই ইনষ্টাগ্ৰামৰ দে 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 ককা তাই ইনষ্টাগ্ৰামৰ ৰিলছ বনাবলৈহে আহিছে আপুনি কিবা বেলেগ ভাবিছে নেকি অ' নাই ভবা মই সেইটো পিছত ঘৰত যে ইমান নহয় আপুনি বেলেগ ভাল পাওঁ ডাইলগটা ভুল হ'ব ডাইলগটো বেলেগ ভাবি আছে আপুনি অ ভাই যাম কিন্তু এইবাৰ মই মোক বেলেগৰ লগত যাব কৈছে আজিকালি সাৱধান দেই শিকলি মাৰি থব তালা লগাই আপুনি এনেকৈ আহিছেতো নাই ভবা এইজনীতো বেলেগত গ'লেই শান্তি পাওঁ ঘৰত যে বহুত কাম আছে সেইবোৰ খবৰ নাই সোনকালে ঘৰলৈ যাবি মই যাওঁ এতিয়া আপুনি এনেকৈ যাব দুটা এনেকৈ চাবি এনেকৈ মানে ইফালে ইফালে যাই থাকক সোনকালে যাবা কিন্তু আপুনি গুচি গ'ল ফেমত নাই তেতিয়া ইহঁতে তেতিয়া বাই বাই দিব ভাল পাইছে শান্তি পাইছে মানে আপুনি যাৰ কাৰণে আৰু কাণত নাই ভবা নাই ভবা গ'লেই তোমাক শান্তি পাওঁ আজি সপোনতে কাণত ধৰব কিন্তু এনেকে নাই ভবা এইজনী গ'লেই তোমাক শান্তি পাওঁ নাই ভবাৰ পৰা কওক চাইয়ে আছো ইয়াৰ খিনি কৰি তো চাই আৰু ৰলোঙে ৰেডি ৰলিং একচন অ ককা তাই ৰিলছ বনাবলৈহে আহিছে আপুনি কিবা বেলেগ ভাবিছে নেকি নাই ভবা এইজনী গ'লেইতো মই শান্তি পাওঁ এই যাব লাগিছিল যাওক আমাৰ এওঁ দেউতাক এওঁ ছোৱালী কাণত ধৰা চিন এটা আছে বাৰে বাৰে কাণত ধৰিব যায় নাজানো কি আৰু বাকী মোৰ দোষ নাই মই কৰিব দিছোঁ এতিয়া আপুনি এনেকৈ থাকক ৰেডি ৰলিং একচন অ ককা তাই ৰিলছ বনাবলৈহে আহিছে আপুনি কিবা বেলেগ ভাবিছে নেকি
নাই ভবা মোবাইলটো লোৱা এতিয়া ৰিলছ বনোৱা হ'ব এই এখন গান নালাগে তো তাই দিয়াৰ পাছত মোবাইলটোৰ লগত আছে গানটো বাজব গানটো পুৰা বাই বাই ককা উফ শান্তি দেউতা গ'ল এবাৰ মোবাইলটো দিয়া মোবাইলটো লোৱা এতিয়া ৰিলছ বনোৱা হ'ব এই বস্তুটো অলপ এক্সাইটেড হৈ যোৱা এতিয়া মোবাইলটো লোৱা এতিয়া ৰিলছ বনোৱাহে কথা ফুৰ্তি লাগছে মানে হা মোবাইলটো লোৱাৰ পৰা ৰেডি ৰলিং একশ্যন মোবাইলটো লোৱা এতিয়া ৰিলছ বনোৱাহে কাম ৰেডি ৰলিং একশ্যন বাইকখন ক'ত আছে এইটো হ'ব ড্ৰেছ চেঞ্জ নহ'ব দিয়া আজি সময় নহ'ব মোবাইলটো ক'ত তো এয়া হৈছে আমাৰ শ্বুটিং চাবলৈ অহা আমাৰ গাঁৱৰে লগ এওঁলোক আৰু বহুত বেছি ভাল লাগিছে আজি আৰু আমাৰ জিংজং এইপিনে কংকন এইপিনে আমাৰ ইহঁতকেইটা বহুতকেইটা আছে বাচ্চাকেইটাও আছে ইপিনেও আছে আৰু মেইনলি প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ এয়া হৈছে বাচুগাঁৱৰ পৰা অহা অনামিকা কেনেকুৱা লাগিছে আজি ভাল লাগিছে ন সঁচাকৈ নে মিছাকৈ সঁচাকৈ আৰু এয়া আমাৰ জিন্তি কেনেকুৱা লাগিছে আৰু ইহঁতে প্ৰথমবাৰৰ কাৰণে কৰি আছে আমাৰ ইয়াতে আৰু এয়া আমাৰ অনামিকাৰ দেউতাক হৈছে কিন্তু আপুনি দেউতাক যে হৈছে কাণত ধৰিব কওঁতে কাণখন এৰা নিদিয়ে কিয় কওকচোন এই পাহৰিয়ে যাওঁ আৰু বুঢ়া কালত মানে ভাৱ শক্তিদাই নোহোৱা হৈছে আৰু তো এয়া হৈছে কথা কিন্তু আমাৰ দৰ্শকসকলে আকৌ বেলেগ কিবা ভাবিছিলে ভুল নুবুজিব দেই ৰাইজসকল মানে পাহৰি যায় বয়স বেছি হৈছে আৰু আমাৰ অনামিকাৰ গাৰ্জেন আমাৰ এই বাইদেউ কেনেকুৱা লাগিছে বাইদেউ ভাল লাগিছে তোমাৰ নাম কি কংকনা এইও নাচব নেকি কিবা পিন্ধি আছে দেখোন হা তো এতিয়া আমি এই লোকেশ্যনটোৰ পৰা অকণমান আগলৈকে যাম আৰু এই আমাৰ পথাৰৰ দৃশ্য আমাৰ গাঁৱৰ দৃশ্য খুব ভাল লগা আৰু বিষাক্ত প্ৰেমৰ চকুলো বিহুৰ বতৰ আপোনালোকে চাবলৈ পাব বিষাক্ত প্ৰেমৰ চকুলো আৰু অকণমান আগলৈকে যাম আৰু এটা চিন ল'ম আৰু যিহেতুকে লাহে লাহে মানে আৰু এন্ধাৰ হ'ব ধৰিছে গতিকে আমি এটা শ্বট লৈ পেলাই ইয়াৰ পৰা বিদায় মাগিম আৰু আহিব বিষাক্ত প্ৰেমৰ চকুলো খুব সোনকালে বিহুৰ বতৰ মুক্তি পাব চাই থাকিব আমাৰ এই বিশেষ BTS অৰ্থাৎ বিহাইণ্ড দ্য চিন আৰু আমি আহি পালোঁ আমাৰ গাঁৱৰ ৰাস্তা এইটো তো অকণমান আগত গৈ আমি ইয়াতে কৰিম ফাইনেলি আমাৰ অভিনেত্ৰীৰ চকুত হাতী সোমালে হাতীটো ওলাব দিয়া ওলা হাতীটো ওলাই দি হাতীটো আছে জ্বালা পকা নেকি আছেতো আৰু ইয়াতেও মানুহ বহুত আহিছে আৰু বিশেষকৈ মন্দিৰটো পথাৰৰ মাজৰ এই মন্দিৰটোত আমি কৰিবলৈ আহিছোঁ আৰু এই মন্দিৰটোতে আমি কৰি আছোঁ এই মন্দিৰৰ সন্মুখতে লোকেশ্যনটো খুব সুন্দৰ পূজা কৰা হ'ল ভণ্টি অনামিকা বাৰ লগত তুমি আকৌ ক'ত গৈছিলা ক'ত যাব আৰু ৰিলছ বনাবলৈ গৈছে তাতে আকৌ দেউতাক আহি ওলালে খালে গালি এইজনীও যে মানে একদম ৰিলছ বনাই বনাই বহুত বেছি ভাল পায় ন ভণ্টি এনেকুৱা চিষ্টেম মই তুমি মোৰ ওচৰত আহিবা অলপ হা ক'ত যাব আৰু ক'ত আৰু এই ৰিলছ বনাবলৈ গৈছিল খালে দেউতাকৰ গালি দুজনে হাঁহিম মানে এইজনীও মানে বহুত ৰিলছ বনাই ভাল পায় আৰু ৰিলছ বনাব পালে বাপৰে মেখেলা চাদৰ পিন্ধিবি নে কি পিন্ধিব বহুত ৰিলছ বনাই ভাল পায় দেই তাৰপিছত তুমি কোৱা মোৰ এটা সপোন আছে বুজিছা মোৰ এটা সপোন আছে সেই সপোনটো পূৰণ কৰিব পাৰিলেই মোক একো নালাগে বুজিছা হ'লনে সেইখিনি কৰিব পাৰিবি নাই চা এনেকৈ কওঁ এইজনীও যে মানে ৰিলছ বনাই ইমান বেছি ভাল পায় আৰু ৰিলছ বনালে এইজনী মেখেলা চাদৰে পিন্ধিব নে কি পিন্ধিব ইমান ৰিলছ বনাই ভাল পায় সেই সপোনটো পূৰ কৰিব পাৰিলে মই একো নালাগে সপোনটো পূৰ বুলি ক'লে হ'ব সপোনটো পূৰণ বুলি ক'লে হ'ব সেই সপোনটো যদি পূৰণ কৰিব পাৰোঁ আৰু মই একো নালাগে বুজিছা হ'ব তাৰপিছত ক'ত হ'ব কংকন ৰেডি
ৰেডি অঁ মই পূজা কৰা চেনেলযোৰে পিন্ধো এনেকৈ মই চালোঁ মানে তহঁতে ক'ত গৈছিল এনেকৈ ভাবোঁ ন আবিদা পূজা কৰা হ'লনে অঁ পূজা কৰা হ'ল ভণ্টি অনামিকা বাৰ লগত তুমি ক'ত গৈছিলা ক'ত যাম আৰু ৰিলছ বনাবলৈ গৈছিলে খালে নহয় দেউতাকৰ গালি তাতে খতম তাৰপিছত মই ক'ম এইজনে ৰিলছ বনাই বহুত বেছি ভাল পায় আৰু ৰিলছ বনালে এইজনে মেখেলা চাদৰে পিন্ধিব নে কি পিন্ধিব নহয় একদম অঁ আবিদা মই ৰিলছ বনাই বহুত ভাল পাওঁ মোৰ এটা বহুত ডাঙৰ সপোন আছে এই সপোনটো পূৰণ কৰিব পাৰিলে মোক একো নালাগে বুজিছা এইখিনি হ'ব ৰেডি কংকন ফ্ৰেমটো চাবি তই আবিদা পূজা কৰা হ'লনে অঁ পূজা কৰা হ'ল ভণ্টি তুমি আকৌ অনামিকা বাৰ ক'ত গৈছিলা ক'ত যাব আৰু ৰিলছ বনাবলৈ গৈছিল তাতে আকৌ দেউতাক আহি ওলালে খালে গালি এইজনীও যে মানে ৰিলছ বনাই ইমানেই বেছি ভাল পায় নহয় ৰিলছ বনালে এইজনী একোৱেই নালাগে আৰু ৰিলছ বনালে ভণ্টি এইজনীয়ে মেখেলা চাদৰে পিন্ধিব নে কি পিন্ধিব মানে একদম সাজি কাচি একদম ৰেডি হৈ থাকে এইজনীয়ে আবিদা মই এই ৰিলছ বনাই বহুত ভাল পাওঁ মোৰ এই সপোনটো পূৰণ কৰিব পাৰিলে মোক আৰু একো নালাগে আবিদা মই ৰিলছ বনাই বহুত ভাল পাওঁ মোৰ এটা সপোন আছে সেই সপোনটো পূৰণ কৰিব পাৰিলে মোক আৰু একো নালাগে ভাবো ক'বা এনেকৈ এচিষ্টেণ্ট আবিদা মোৰ এটা ডাঙৰ সপোন আছে সেই সপোনটো পূৰণ কৰিব পাৰিলে মোক একো নালাগে এতিয়া তোমাৰ সেইখিনি পিছত তোমাৰ ডাইলগ আছে মই কৈ দিম এইখিনি হা হ'ব ফাৰ্ষ্টৰ পৰা কৰিবি নেকি আৰু ফাৰ্ষ্টৰ পৰা নহয় ফাৰ্ষ্টৰ পৰা কৰিম আবিদা পূজা কৰা হ'লনে পূজা কৰা হ'ল ভণ্টি তুমি আকৌ এই অনামিকা পাৰ্লাৰ ক'ত গৈছিলা ক'ত যাব ৰিলছ বনাবলৈ গৈছিল তাতে আকৌ দেউতাক আহি ওলালে খালে গালি এইজনে যে ভণ্টি নহয় ৰিলছ বনাবলৈ পালে এইজনী কৰি একোৱেই নালাগে আৰু ৰিলছ বনালে একদম মেখেলা চাদৰে পিন্ধিব নে কি পিন্ধিব বৰ আচৰিত দেই ছোৱালীজনী আবিদা মোৰ এটা সপোন আছে মোৰ ডাঙৰ সপোন আছে কেমেৰা একচন আবিদা মই ৰিলছ বনাই বহুত ভাল পাওঁ মোৰ এটা ডাঙৰ সপোন আছে আৰু সেই সপোনটো পূৰ কৰিব পাৰিলে মোক আৰু একো নালাগে দাদা এইবাৰ অনামিকা বাৰ সপোনটো পূৰণ হ'ব কাৰণ এইবেলি বিহুত মাইকেল আহিব মই এবাৰ মাইকেলক লগ কৰিব পালে আৰু মোক একো নালাগে এই বস্তু চাবি এই বস্তু মিলা নাই হা দাদা আৰু এইবাৰ অনামিকা বাৰ সপোনটো পূৰণ হ'ব কাৰণ এইবাৰ বিহুতলিত মাইকেল আহিব বুজিছা তুমি ক'বা মাইকেলক এবাৰ লগ পালে মোক আৰু একো নালাগে বুজিছা হ'ব মাইকেলক এবাৰ লগ কৰিব পাৰিলে মোক আৰু একো নালাগে দাদা এইবাৰ অনামিকা বাৰ সপোনটো পূৰণ হ'ব কাৰণ এইবাৰ বিহুত মাইকেল আহিব মাইকেলক এবাৰ লগ কৰিব পাৰিলে মোৰ সকলো সপোন পূৰ হৈ যাব এই বস্তুটো চাবা তুমি এনেকৈ আছাতো মাইকেলক এবাৰ লগ পালেই মোৰ সকলো সপোন পূৰণ হৈ যাব বুজিছা বুজি পাইছা সিফালে পৰা সিফালে দূৰৰ পৰা আহিবা তই জাষ্ট আহি তাতে থাকবি তই জাষ্ট ফটো মাৰবি তই ফটো ল'বি হা আমাৰ এটা চাইডে থাকো আমাৰ তই মাজে তাক লোৱাৰ চেষ্টা কৰবি ক্লজ আছে মাজে বাছ আহিছে সি আহিছে না নাই আহিছে না তো ফাইনেলি গাইজ ইয়াৰ পৰা এতিয়া বিদায় মাগিম আৰু আজি আমাৰ শ্বুটিং ইয়াতে সমাপ্ত আৰু এতিয়া আমি লাহে লাহে ইয়াৰ পৰা যাম আৰু বৰষুণ যোৱাৰ পিছত যেনেকৈ জাপি লোৱা হয় ছাতি লোৱা হয় সূৰ্য যোৱাৰ পিছত বুদ্ধি ওলোৱা হয় আমাৰ শ্বুটিং শেষ হোৱাৰ পিছত আহি পালে আমাৰ এই মহাৰাজ আৰু ইয়াৰ লগত এক ডাঙৰ এটা ইনচিডেণ্ট ঘটি গ'ল এক্সিডেণ্ট হৈ গ'লে চাওক এইপিনে টেংকি চেপেটা হৈ গৈছে আৰু এইপিনে চাওক চব ক্ৰেছ হৈ গৈছে তো ইয়াৰ দেউতাকৰ এক্সিডেণ্ট এটা হৈছিল কিন্তু দুৰ্ভাগ্যক্ৰমে একো বিশেষ নহ'ল কিন্তু তোমাৰ দেউতাৰে কিমানবাৰ এক্সিডেণ্ট হ'ল কচোন দলঙৰ পৰা পৰিলে এইবাৰ হেৰি কিমানবাৰ মান পৰিল ক'ব নোৱাৰিম ভগৱানেইটো জানিব ভগৱানে 20 মান হ'ল নেকি ভগৱানে জানিব আমি নাজানো যি কি নহওক ভালে থাকক বাৰু তো এয়া আমি এতিয়া ইয়াৰ পৰা বিদায় মাগি আমাৰ জুই পানী আহি পাইছে জুই পানী ফায়াৰ ব্ৰিগেডৰ প্ৰয়োজন নাই জুই পানী আৰু বঢ়িয়া তো ইও আমাৰ আছে আমাৰ মেইন যিখন আমাৰ বনাই আছোঁ তাতে আছে ইও আছে কিন্তু ইহঁতৰ দাম বাঢ়িছে কাৰণে ইহঁতে আজি অহা নাই বাকী কিবা এটা কৈ দিচোন কিবা নক'বা নহ'লে ক'ব লাগিব ভাল লাগছে না নাই হা ক